শান্তিময় বিটিয়ার আকৌ প্রমোদ বড়ো সরকার শান্তিময় বিটিয়ার আকৌ প্রমোদ বড়ো সরকার শান্তিরে বা বিটিয়ারত বয় 5 বছর বিকাশরে নৈ জনতারে মন কামেরেই জয় প্রমোদ বড়োরে আই পরিচয় নানা ভাষা ধর্ম আৰু বর্ণ মিলি অধিকার ট্রেক্টরে দিলে আনি আকৌ এবাৰ UPPL সরকার শান্তিময় বিটিয়ার আকৌ প্রমোদ বড়ো সরকার শান্তিময় বিটিয়ার আকৌ প্রমোদ বড়ো সরকার হবলগীয়া যি নিৰ্বাচন ইয়াত এটা প্ৰাইমাৰীৰ অন্তৰ্গত 5,000 4,000 মানুহে ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা এটা ছিগনেল গৈ যে আমাৰ বিটিআৰৰ যি 40টা সমষ্টি আছে এই 40টা সমষ্টিত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি শান্তিৰ যি বাণী এই শান্তিৰ বাণীটো ভাল পাই পেলাই তেখেতৰ লগত সংগ দিয়াৰ কাৰণে আজি হাজাৰ হাজাৰ মানে আমাৰ মানে প্ৰাইমাৰী লেভেলতে জনগণবিলাক ওলাই আহিছে। তো আমাৰ ইয়াতে দুটা প্ৰাইমাৰী ইয়াতে 8,000 মানুহৰ এটা সমাগম লৈ পেলাই আমি ৰেলী মানে শান্তিৰ ৰেলী আমি কৰিবলৈ গৈ আছোঁ। বিপিএফে দেখা পাব নিশ্চয় আজি কৰ্মীবিলাকে বিপিএফ নাই আজিৰ পৰাই গম পাওক যে যদি দুটা প্ৰাইমাৰী 8,000 মানুহ জমা হয় আৰু সেই বাইদেউসকলে এই ৰ'দত ইমান গৰমত ভোট দিয়াৰ কাৰণে আগবাঢ়ি আহিছে ইয়াৰ পৰা ইয়াত টিকেট দি বিপিএফৰ একো লাভ নাই, মিনিং নাই, এইবিলাক অৰ্থ নোহোৱা বিপিএফ দল হৈ আছে ইয়াত। তারা বিরোধী দল ধুলিস্যাত ময়ে আগতে কৈছোঁ যে মচলপুৰ সমষ্টিৰ ময়ে বিপিএল আৰু মই আগতে কৈ আছোঁ ময়ে বিজেপি আৰু ময়ে UPPL, গতিকে তিনিটা দলৰে ময়ে প্ৰাৰ্থী, গতিকে এইখিনি মানুহটো হ'বই স্বাভাৱিক কথা আৰু বাঢ়িবহে অহাকালিৰ মানে বিপিএফৰ যি পদযাত্ৰা এইবিলাকত আচলতে দেখা দিবহে যায় নেকি? বিপিএফৰ পদযাত্ৰাটো হ'ল 4টা ব্লক মিলি পেলাই এটা ডিষ্ট্ৰিক্ট লেভেলত তেখেতসকলে 6,000 মানুহ সমাগম কৰে আৰু আমাৰ UPPL দলে এটা প্ৰাইমাৰী 4,000 অৰ্থাৎ দুটা প্ৰাইমাৰী 8,000 মানুহ লৈ পেলাই আমি এতিয়া ৰেলী কৰি আছোঁ। ইয়াৰ পৰা গম পাই মচলপুৰ সমষ্টিৰ 12টা মানে প্ৰাইমাৰী আছে আৰু 4,000কে ধৰিলে মানে 50,000 নিশ্চিত ভোট আমাৰ হাতত এই ৰাস্তাতে পৰি আছে চব পিছত।